মুকলি মন সুখৰে কিনো ৰহন নোলাহে নভৰে মোৰ হিয়া শেৱালি খৰাৰে ক্ষণ প্ৰেমৰে অনুৰণন তুমি যে সঁচাকৈ মোৰ হলা মুকলি মন সুখৰে কিনো ৰহন নোলাহে নভৰে মোৰ হিয়া শেৱালি খৰাৰে ক্ষণ প্ৰেমৰে অনুৰণন তুমি যে সঁচাকৈ মোৰ হলা So hello friends, welcome back to my channel Push Escape Boy. আজি লৈ আছো আপোনালোকৰ কাৰণে অন্য এটা এডিটিং ভিডিঅ। যদি আপোনালোকে মোৰ নিচিনাকৈ লিৰিক্স ষ্টেটাছ ভিডিঅ' বনাব বিচাৰে তো মোৰ ভিডিঅ'টো শেষলৈকে চাব। এই ভিডিঅ'টো হ'ব ফটোৰ ওপৰত লিৰিক্স লিখি কিদৰে ষ্টেটাছ ভিডিঅ' বনাব পাৰি সেই বিষয়ত ভিডিঅ' বনাম আজি। সো বলক আমি ভিডিঅ'টো দেৰি নকৰাকৈ ভিডিঅ'ৰ টপিকলৈ আগবাঢ়ো। সো ভিডিঅ' বনাবলৈ আপোনালোকে VN ডাউনলোড কৰি লৈ ল'ব। প্লে ষ্টৰত গৈ আপোনালোকে VN ডাউনলোড কৰি ল'ব। মই ডাউনলোড কৰি থৈ দিয়া আছে, এইটো কাৰণে ডাইৰেক্ট খুলি আছোঁ। আপোনালোকে ডাউনলোড কৰি লৈ ল'ব। VN এপ খোলাৰ লগে লগে এনেকুৱাকৈ আহিব, ইয়াত প্লাছ আইকন বুলি আহিব। ইয়াত প্লাছ আইকনত ক্লিক কৰি লৈ ল'ব আৰু ইয়াত প্লাছ আইকনৰ পিছত ক্লিক কৰাৰ পিছত ইয়াত নিউ প্ৰজেক্ট বুলি এটা আহিব। তাত নিউ প্ৰজেক্টত ক্লিক কৰিব লাগিব। নিউ প্ৰজেক্টত ক্লিক কৰাৰ পিছত ইফালে ফটো আৰু ইফালে ভিডিঅ' বুলি দেখাব। মই ফটো লৈ ল'ম, আগত ফটো লৈ পেলাই ভিডিঅ' বনাম, সেই গতিকে মই প্ৰথমতে ফটো লৈ লৈছোঁ। আপোনালোকেও এনেধৰণেৰে ফটো লৈ ল'ব। প্ৰথমতে এনেকুৱাকৈ ফটো লৈ লৈছোঁ। ফটো লোৱাৰ পিছত এনেধৰণে দেখাব, কোনো ইফেক্ট নাই, একো নাই, ইয়াত এনেদৰে দেখুৱাব। ফটো লোৱাৰ পিছত ফটোখন অকণমান ডাঙৰ কৰি লৈ ল'ব। অকণমান ডাঙৰ কৰি পেলাই সৰু সৰুকৈ কাট কৰি দিব। 3টা বনাই দিওঁ মই, ইয়াত এটা আৰু অকণমান দীঘল কৰি পেলাই বেছিকৈ দিবলৈ গৈ ফটো কাট হোৱাৰ পিছত ইয়াত ব্লেক স্ক্ৰীন ষ্টেটাছ ভিডিঅ' এটা লৈ ল'ব। ইউটিউবত চাৰ্চ কৰিব, ইউটিউবতে আপোনালোকে পাই যাব, তাতে গৈ ডাউনলোড কৰি লৈ ল'ব। মোৰ আগতীয়াকৈ ডাউনলোড কৰি থৈ দিয়া আছে, সেইকাৰণে মই লৈ লৈছোঁ গেলাৰীৰ পৰা। ইয়াত ভিডিঅ'টো ছেভ কৰাৰ পিছত ইয়াত অকণমান ডাঙৰ কৰি দিব। ডাঙৰ কৰি দিয়াৰ পিছত তলত নমাই দিব লাগিব। তলত নমাই দিয়াৰ পিছত ইফালে গৈ পেলাই ইয়াত ব্লেণ্ডিং বুলি পাব। ব্লেণ্ডিঙত গৈ এক্সপ্ল'শ্যনত ক্লিক কৰিব লাগিব। এক্সপ্ল'শ্যনত ক্লিক কৰাৰ পিছত অ'কে কৰি দিব। অ'কে কৰি দিয়াৰ পিছত সকলোবোৰ ফটো একে জেগাতে আছে। একে জেগাত থকাৰ কাৰণে ইফাল সিফাল যোৱাৰ নিচিনা কৰি দিম। এনেকুৱা কৰিবলৈ ইয়াত ইফালে লাষ্টত আহি পেলাই এটা জুম আইকন বুলি পাব, জুমত ক্লিক কৰিব লাগিব। জুমত ক্লিক কৰাৰ পিছত মুভ ৰাইট কৰিব লাগিব। এই ফটোখনত মুভ ৰাইট কৰি দিম। তাৰপিছত ইফালেতো আকৌ জুম মুভ লেফ্ট কৰি দিম। চৰি, মই এইটো ফটোটো তিনিটা কাট কৰিব লাগিছিলে, এইটো 2টা কাট কৰি থৈ দিছোঁ। এইটো আকৌ এটা অলপ দীঘল কৰি পেলাই কাট কৰি দিম। এইখিনি মই কাট কৰি দিছোঁ। হৈ গ'ল। হোৱাৰ পিছত এইটো
প্লাছ আইকনত ক্লিক কৰি পেলাই জুম 1 কৰি দিব লাগিব জুম 1 তো ডাইৰেকশ্যন অকণমান ডাইৰেকশ্যন বঢ়াই দিয়াৰ পিছততো ছুটি হৈ গ'ল কামখন ৰিকল কৰি দিলোঁ তাৰপিছত এই ফটোখনতো জুম কৰি পেলাই মুভ লেফ্ট কৰি দিম ইয়াত মুভ লেফ্ট কৰি দিম তাৰপিছৰখনক মুভ ৰাইট কৰি দিম তাৰপিছৰখনক আকৌ মুভ লেফ্ট কৰি দিম ভিডিঅ'টো হৈছে কি তথাপিও ইমান ভাল লগা নাই সেই গতিকে আকৌ এটা ব্লেক শ্বেডো লগাই দিম ব্লেক শ্বেডো লগাবলৈ ব্লেক শ্বেডো ফটো ডাউনলোড কৰিবলৈ আপোনালোকে গুগলত গৈ ডাউনলোড কৰি লৈ মই লগাই লৈছোঁ ব্লেক শ্বেডো ব্লেক শ্বেডোটো পৰা লাষ্টলৈকে লৈ যাব লাগিব শ্বেডো লগোৱাৰ পিছত হৈ গ'ল মোৰ ভিডিঅ'টো এডিটিং কৰা কেনেকুৱা পালে চাই কেনেকুৱা পালে কমেণ্ট বক্সত জনাব আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বাই বাই মুকলি মুকলি মন সুখৰে কিনো ৰহন নোলাহে নভৰে মোৰ হিয়া শেৱালি খৰাৰে ক্ষণ প্ৰেমৰে অনুৰণন তুমি যে সঁচাকৈ মোৰ